নমস্কাৰ মতা কুকুৰা পাই যিসকলে কণী পাৰিম বুলি ভাবি আছে সেইসকলে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অকণমান কাট নকৰাকৈ চাই থাকিব। যদি মাজতে কাট কৰি দিয়ে আপোনালোকৰ মতা কুকুৰাই কিন্তু কণী নাপাৰিবও পাৰে। সেইটো কিন্তু মই প্ৰথমতে কৈ দিলোঁ। মোৰ এই আইডিয়াটো ইনষ্টল হ'ল যোৱা বছৰ লকডাউনত। তেতিয়া পাই মই মাত্ৰ এটা মতা কুকুৰাই পাই একদম ধলকে কণী পৰাই বহুত খাব পাৰোঁ। তাকে মই আপোনালোকক আগত অকণমান টিপছ দুটামান দি দিব বিচাৰিছোঁ। প্ৰথমতে বজাৰলৈ যাব। বজাৰত গৈ দূৰৰ পৰা যিটো মতা কুকুৰা পচন্দ হয় সেইটো ল'ব। লগতে শ্বেম্পু আৰু পাৰফিউম লৈ গুচি আহিব। ঘৰত আহি মতা কুকুৰাটো একদম ধুনীয়াকৈ ধুব। ধুই তাক পাৰফিউম মাৰি দিব। পাৰফিউম মাৰি মতা কুকুৰাটো গঁৰালৰ ভিতৰত নভৰাব, গঁৰালৰ বাহিৰত বান্ধি থৈ দিব। তাৰপিছত লগতে দুটামান চাউল ছটিয়াই থৈ দিব। কণী পাৰিবৰ কাৰণে আপোনালোকক দিনটোত যেটা লাগে, বোলে 10টা লাগে 20টা লাগে, সেই জোখত খুং বনাই থৈ দিব। আৰু আপোনালোক দূৰৰ পৰা বহি চাই থাকিব। ওচৰলৈ কিন্তু মতা কুকুৰা আহিবলৈ নিদিব। মতা কুকুৰা আহিলে কিন্তু কণী নাপাৰিবও পাৰে। মই কথাষাৰ হ'লে কৈ থলোঁ। এতিয়া এই আপোনালোকৰ ঘৰৰ কাষৰ মানুহ ঘৰবিলাকত মাইকী কুকুৰাবিলাক চৰি থাকিব। সেই মাইকী কুকুৰাবিলাকে আপুনি অনা মতা কুকুৰাটো সুগন্ধি পাই একদম কাষলৈ আহিব। আৰু কাষলৈ আহি সিহঁতৰ সেইটো পৰম্পৰা মৰম চেনেহত একদম কণী পাৰিবলৈ আৰম্ভ কৰি দিব। পিছে এটা কথা, মই আমাৰ কাষৰ এই গেনুৱাকাই আৰু লিংলাংকাই ঘৰৰ মাইকী কুকুৰা কিজনী আনিব পৰা নাই। পিছে সিহঁতৰ ঘৰৰ লগত মোৰ বৰ এটা মাতবোল নাই। সেইটো কাৰণে সিহঁতৰ ঘৰৰ মাইকী কুকুৰা কিজনীও নাহে। যি কিয়ে নহওক, মই এনেকৈ কণী পৰাই বহুতকেইটা খাবলৈ সক্ষম হ'লোঁ। আপোনালোকে এই উপায়টো অৱলম্বন কৰক। বহুত কণী আপোনালোকৰ সেই মতা কুকুৰাটোৰ পৰা কণী পৰাবলৈ সক্ষম হ'ব। আৰু এই উপায়টো অৱলম্বন কৰকচোন, যথেষ্ট আপোনালোক উপকৃত হ'ব আৰু আনকো ক'ব। ঠিক আছে, ধন্যবাদ।